নমস্কাৰ। কবিতাৰ শিৰোনাম বাঘজানৰ ৰ'দে পুৰা গোন্ধ। কবি গিৰীন চন্দ্ৰ বৰা। হৌৱা দূৰৈত চোৱা এখন লৌহ প্ৰাচীৰ, ভিতৰত হাতৰ ৰেখা চাই চাই এজাক অভাৱী মানুহ। অশ্ৰু গলা মানুহবোৰে এতিয়া মোক অবধীৰ হ'বলৈ শিকিছে। এতিয়াহে জানিছে স্বাৰ্থপৰতাৰ আন এটা নাম ভোগবাদ। ভাইৰেল হৈ গৈছে পৃথিৱীক ঘৃণা কৰাৰ আদিপাঠ। ওপৰত উলংগ গৰ্বৰ আকাশ, তলত ৰ'দ পুৰাৰ গোন্ধ। মৃত্যু সহজ বুলি জনা মানুহবোৰে এসময়ত ফুলৰ পাহিত জোনাক বিচাৰি ফুৰিছিল। চকুত ভাহিছিল ৰ'দ আৰু উশাহত ফাগুন। এতিয়া এফালে শংকা, আনফালে বন্ধ। সম্ভাৱনাৰ দুৱাৰ ছায়া হৈ ফুৰিছে। ক্লান্তিৰ শিতানত শান্তিৰ ৰূপালী জোনাক। সময়ে সপোন কঢ়া মানুহবোৰে ৰ'দত শুকুৱাইছে হৃদয়। সৰাপাতে এতিয়া অশ্ৰুৰ স্ৰোতলিপি হেৰুৱাই নিজৰেই ঠিকনা। ধন্যবাদ।